Na 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 na. Copyright na lang yun ano nyo. Hello guys, welcome to my new channel. মানে আজি বিয়া খাব গৈ আছো কিন্তু ক'ত গৈ আছো মই নাজানো চাও কি হয় ইমেজিনেশ্যন এইখন হ'ল মেইন ৰাইডাৰৰ ঘৰ য'ত আমি যাম ফুৰি ফুৰি উৰি উৰি আজাৰ আৰু এইটো হ'ল মই এই হ'ব আৰু হ'ব ই বাপৰে বাপ এইখন হ'ল আমাৰ পৰিচিত যোনে আমাক লৈ যাব কওকচোন ক'ত যাওঁ আমি আমি প্ৰথম যাম আপোনাৰ ৰাণী তোমাৰ তাত যাম চাপত বাগিচা চাম তাৰপিছত আমি চাগে আজি আমি বিয়া খাম বোলে চেছ বিয়া খোৱা কথা পাহৰি যায় মানুহবিলাকে কি হ'ব ৰে দাদা আপোনাৰ কি হ'ব এইখন আমি আহি পালো ৰাণী बहन को छेड़ा था बोल के मेरे को भी उसने काटा 2 কেজি আটা ৰ'ব অলপমান ধজানাত খাই লওঁ বাপৰে বাপ কি মজা ন কওকচোন অলপমান ত' এইটো লাহে কৰি আহি পালোঁ টি গাৰ্ডেন এই কথাটো আমি ইয়াতে ক'লোঁ কিয় বা হেল্ল' মাইক টেষ্টিং 1 2 3 অ'কে নাইচ ত' মেইন কথা হ'ল আমি তাতে নৰখিলোঁ দেৰি হৈ গ'ল ন আজি দেৰি হ'লে মাংস খানা হৈ যাব আৰু যদি মাংস খানা হ'লে পানী ভাত খোৱা লাগিব যাওঁ আৰু লাহে ৰাণী পিকনিক স্পট আহিব কেতিয়াবা আপুনি এইটো হ'ল মেইন ৰাণী পিকনিক স্পট য'ত আপুনি অলপমান দূৰ মানে ক'ব গ'লে 10 কিলোমিটাৰমান হ'ব মানে এতিয়া কৰিম আৰু এইটো হ'ল চাউলৰ ফেক্টৰী চাওক এই মজা বাপৰে বা ইমান ডাঙৰ ন তো বলক আৰু সময় নষ্ট নকৰি ডাইৰেক্ট যাওঁ বিবাহ ভৱন আৰু খাওঁ মাংস ভাত হে বিদ্যালয় হ'ব দিয়ক মোৰতো পঢ়া খতম তো এনেকৈ ফুৰি আহি পালোঁ গণপতি বাপ্পা মৌৰ্য আমি ইয়াতে এতিয়া খাম মানে এয়া দিলে নিম্বু এইখন আহিলে ভাত এইটো দালি মজা আছে এইটো মুড়ি ঘণ্টা এইখন মুড়ি ঘণ্টা এইটো ভাজি এইটো মটন আহি গ'ল মটন এইটো এতিয়া আমি খাই লওঁ মজা আছে খা বেটা খা কিন্তু সঁচাকৈ বৰ মজা আছে দেই মজা একদম নমস্কাৰ আণ্টি কিমান খাওঁ বে ৰ আমি তো এনে কৰি খালোঁ আৰু হাত পা ধুই কিনে চাওক নজানাৰ মজা লওক যাওঁ আৰু লাহে ঘৰত এইটো হ'ল মোৰ প্ৰথম ব্লগ আশা কৰোঁ আপোনালোকে ভাল পাইছে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব
তো জোরাবে লাহে 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 লাহে